হেল্ল' বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান উপস্থিত আছোঁ তিয়কৰ পৰা গৈ আছোঁ আমি এতিয়া ঢেকীয়াখোৱা নামঘৰলৈ বুলি। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ মোৰ এই চেনেলটি চাই থাকক। ইতিমধ্যে যাবলৈ ওলালোঁ আমি নেশ্যনেল হাইৱে পালোঁহি আহি। এয়া দেখিছে, এয়া তিয়কৰ পৰা ওলালোঁ এতিয়া বৰ্তমান, আৰু আহি এয়া পালোঁ তিয়ক পুলিচ ষ্টেচন। এইখন হৈছে তিয়ক থানা, দেখিছে আপোনালোকে। আৰু দেখিছে এয়া আগত, এয়া হৈছে পুলিচ ষ্টেচনৰ আগৰ ৰাস্তা হয়। এয়া পুলিচ ষ্টেচন ফ্ৰণ্টৰ ৰাস্তা। এইখনে হৈছে এইখন তিয়ক থানা, দেখিছে আপোনালোকে। এয়া বৰ্তমান আহি পালোঁ আমি বলমা তিনিআলি। সেইখিনিৰ নাম হৈছে বলমা তিনিআলি। ৰ'ব যোৱাৰ আগতে অকণমান তেল ভৰাই লওঁ প্ৰথমে। এতিয়া তেল ভৰোৱা হৈ গ'ল, এতিয়া যাবলৈ আকৌ ৰেডি হ'লোঁ। এতিয়া বৰ্তমান নেশ্যনেল হাইৱেত উঠিছোঁ। এতিয়া যোৰহাট, তিয়কৰ পৰা যোৰহাট মুখে গৈ আছোঁ। আজি যিহেতু ভাদ মাহৰ 1 তাৰিখ হয়, সেয়েহে আজি নামঘৰলৈ বুলি গৈ আছোঁ। এতিয়া বৰ্তমান গৈ আছোঁ ঢেকীয়াখোৱা নামঘৰলৈ, আৰু পাবলৈ বেছি সময় নাই বাৰু, অকণমান গ'লে আকৌ পামগৈ, আৰু 3-4 কিলোমিটাৰ আছে। তাৰপিছত আমি পামগৈ ঢেকীয়াখোৱা নামঘৰ। তাত আপোনালোকক সকলো পৰিৱেশ দেখাই আছোঁ নামঘৰৰ চৌদিশে। আৰু আহি দেখিছে কাকত যেন পাইছোঁ, আনফালে আছে মেডিকেল, আনফালে আছে কলেজ। আৰু আহি এয়া পালোঁহি, অৱশেষত আহি পালোঁ। এয়া দেখিছে আপোনালোকে, আগত মোৰ ফোনটোত দেখিছে। এয়া দেখিছে ঢেকীয়াখোৱা নামঘৰৰ গেট হয় এইখন। এইখনেৰে আমি সোমাব লাগিব, আমি ৰাইট চাইডে সোমাব লাগিব। এতিয়া দেখিছে আপোনালোকে, ইয়াৰ পৰা বেছি দিন নাই, আকৌ ইয়াৰ পৰা অকণমান গাঁৱৰ ফালে ভিতৰৰ ফালে সোমাই যাব লাগিবগৈ। এইফালেদি আমি সোমাব লাগিব। এইটো হৈছে প্ৰথম গেট ঢেকীয়াখোৱা নামঘৰ। সোমাই আহিলোঁ, আৰু ইয়াৰ পৰা প্ৰায় 8 মিনিটমান সময় লাগিব এনেকৈ গৈ থাকোঁতে। ইয়াৰ পিছত অকণমান পিছত গৈ পামগৈ ঢেকীয়াখোৱা নামঘৰ। সঁচাকৈ গৈ বহুত ভাল লাগিছে। ইয়াত দেখিছে ইমান ধুনীয়া ঠাই, নিজৰ গাঁৱলৈ মনত পৰি গৈছে। এয়া আহিছে, ৱাও, চাৰিওফালে নামঘৰে। ইয়াত যাওঁতে কেৱল চাৰিওফালে নামঘৰে দেখা পাইছোঁ। ইয়াত দেখিছে, সেইবাবে গাঁৱৰ পৰিৱেশটোৱে ভাল লাগিছে। সঁচাকৈ এই গাঁওখন দেখি নিজৰ গাঁৱলৈ বহুত মনত পৰি গৈছে। এয়া বৰ্তমান আহি পালোঁহি এতিয়া ঢেকীয়াখোৱা নামঘৰ পালোঁহি, আৰু বেছি সময় নাই। এয়া আগত দেখিছে ঢেকীয়াখোৱা নামঘৰ। এয়া দেখিছে ঢেকীয়াখোৱা নামঘৰ পালোঁহি আহি। এতিয়া ইয়াত ৰৈ বাইকবোৰ থ'ব লাগিব ক'ৰবাত, আৰু এতিয়া বাইকবোৰ ইয়াতে ছাইডত ৰাখি থওঁ এতিয়া। আৰু দাদাজনৰ দোকানতে এয়া চাকি ধূপ ল'লোঁ আমি, চাকি ধূপ লগতে মেচ এটা ল'লোঁ। এয়া দেখিছে, চাকি ল'লোঁ, এয়া ধূপ ল'লোঁ, আৰু লগতে এখন গামোচা লৈছোঁ। এইখন গামোচা শৰাই দিবলৈ লাগিব। আমাৰ টোটেল বিল হ'ল 200 টকা। এতিয়া মন্দিৰলৈ আগবাঢ়োঁ, এতিয়া মন্দিৰৰ ভিতৰলৈ আগমন কৰোঁ। আৰু আমি ইয়াতে শুনিছোঁ, ইয়াত চেকিং কৰিছে আগত, পুলিচৰ চেকিং হৈ আছে। কিয়নো এতিয়া মহামাৰীৰ সময় চলি আছে, যিহেতু ভেকচিন লোৱাবোৰে ভিতৰত যাব পাৰিছে, আৰু যিসকলে ভেকচিন লোৱা নাই সেইবোৰক ভিতৰলৈ যাবলৈ অনুমতি দিয়া নাই। অৱশেষত আমি ছাকচেছ হ'লোঁ। আমি যিহেতু গোটেইকেইজনে ভেকচিন লৈছোঁ, সেইবাবে ভিতৰত সোমাব পাৰিলোঁ ডকুমেণ্ট দেখাই। আৰু এতিয়া ব'লক আগলৈকে যাওঁ। আগলৈকে গৈ ইয়াতে আগত হাত ভৰি ধুই ল'বলগীয়া লাগিব। ইয়াত দেখিছে, আগত হাত ভৰি ধোৱা ঠাই আছে, ইয়াত ধুনীয়াকৈ লিখা আছে। আৰু এতিয়া মন্দিৰৰ ভিতৰলৈ বুলি যাত্ৰা। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমামহি। মই সেৱা জনাই মন্দিৰৰ ভিতৰত সোমালোঁ। এয়া সঁচাকৈ বহুত মনোমোহা পৰিৱেশ হৈ আছে ভিতৰত। এয়া দেখিছে আপোনালোকে, আমি প্ৰথমতে যাব লাগিব এতিয়া বৰ্তমান লেফ্ট চাইডে যাব লাগিব। লেফ্ট চাইডে গৈ আগত আছে
চাকি জ্বলোৱা ঘৰ। প্ৰথমে য'ত চাকি জ্বলাই ন তাতে যাব আমি, তাত গৈ তাৰপিছত শৰাই য'ত আছে তাত যাব লাগিব। এতিয়া বৰ্তমান গৈ আছোঁ চাকি য'ত দিয়ে আমি তালৈকে গৈ আছোঁ। চাকি জ্বলাই আহি তাৰপিছত ডাঙৰ নামঘৰত গৈ আছোঁ। আৰু ইয়াতে চাকিবোৰ জ্বলোৱা হয়, যিমানবোৰ মানুহ আহে ইয়াতে চাকিবোৰ জ্বলোৱা হয়। এতিয়া ভিতৰৰ পৰিৱেশ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি আহি ভিতৰত সোমালোহি। এইটো হৈছে চাকি জ্বলোৱা ঘৰ। এয়া দেখিছে আপোনালোকে। আপোনালোকক চাৰিওফালৰ পৰিৱেশটো এবাৰ দেখাবৰ চেষ্টা কৰিছোঁ। ছাইডত শ্ৰীকৃষ্ণৰ ফটো ধুনীয়াকৈ সজাই ৰাখিছে। এয়া দেখিছে আপোনালোকে। আগৰ ফালে অকণমান দেখাব চেষ্টা কৰিছোঁ। আৰু প্ৰথমে আমি চাকিটো জ্বলাই লওঁ। চাকি জ্বলাই লোৱাৰ পিছত সকলোবোৰ দৃশ্য আপোনালোকক দেখাম। নামঘৰৰ ভিতৰলৈ সোমাই যাম বাৰু। প্ৰথমে চাকি জ্বলাই লওঁ। চাকি জ্বলালোঁ ফাৰ্ষ্ট। এতিয়া চাকি জ্বলালোঁ। চাকি জ্বলোৱাৰ পিছত গুৰুজনৰ ওচৰত এতিয়া সেৱা জনালোঁ। সেৱা জনাই আশীৰ্বাদ বিচাৰিছোঁ যেন আগন্তুক দিনবোৰ সকলোৰে ভালে হয়, ভালে কুশলে যেন পাৰ হয় তাৰে কামনা কৰিছোঁ। আৰু এতিয়া চাকি জ্বলোৱা ঠাইডোখৰ এই ঘৰটোৰ চাৰিওফালে আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰোঁ। চাই থাকক আপোনালোকে, অকণমান দেখাবলৈ চেষ্টা কৰোঁ। ইয়াত দেখিছে চাৰিওফালৰ পৰিৱেশ কেনেকুৱা। সঁচাকৈ বহুত ধুনীয়াকৈ ইয়াত সজাই ৰাখিছে চাকিবোৰ, দেখিছে আপোনালোকে। আগত ভগৱান শ্ৰীকৃষ্ণৰ ফটো ৰখা আছে। ইয়াত দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ সজাই ৰাখিছে। শ্ৰীকৃষ্ণৰ সৰুকালৰ পৰা আদি কৰি সকলোবোৰ ফটো ইয়াত ৰখা হৈছে। আৰু এতিয়া আমি ইয়াৰ পৰা গৈ নামঘৰৰ ভিতৰত সোমাম। এতিয়া আকৌ এবাৰ ভগৱানক সেৱা জনাইছোঁ যেন সকলোৰে মংগল হয়, তাৰ বাবে কামনা কৰিছোঁ। আৰু ইয়াত এনেকৈ সদায় চাকি জ্বলি থাকে, দেখি ভালে লাগে। সঁচাকৈ ইয়াৰ পৰিৱেশ অতুলনীয় হয়, দেখিছে আপোনালোকে। আৰু এতিয়া নামঘৰলৈ বুলি আগমন কৰিছোঁ। এয়া ভিতৰত সোমাবলৈ ওলাইছোঁ। এয়া দেখিছে ঈশ্বৰৰ ওচৰত শতকোটি প্ৰণাম জনাই সকলোৰে যেন দিনবোৰ ভাল হয় তাৰে কামনা কৰিছোঁ। আমাৰ এজনে সুধিছে ইয়াৰ ভিতৰত যাব পাৰিম নে নোৱাৰিম, কিন্তু আমি যিহেতু ধুতি পিন্ধি অহা নাই আপোনালোক ক'লোৱে, সেইবাবে ইয়াৰ ভিতৰত সোমাব দিয়া নহয়। গতিকে যেতিয়া পিছত এদিন ধুতি পিন্ধি আহিম ন, আপোনালোক ভিতৰত সোমাই গৈ ছাতিটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু আপোনালোকে নামঘৰৰ চৌপাশে চাওক। এয়া হৈছে নামঘৰৰ ভিতৰৰ পৰিৱেশ। আমাৰ এজনে সুধিছে ভিতৰত সোমাব পাৰিম নে নোৱাৰিম।
এয়া দেখিছে আপোনালোকে চাৰিওফালে নামঘৰৰ পৰিৱেশ চাওক। সঁচাকৈ ইয়াৰ ভিতৰত থাকি বহুতেই ভাল লাগিছে, যেন বাহিৰলৈ যাবৰ মনে যোৱা নাই। দেখিছে আপোনালোকে নামঘৰৰ ভিতৰৰ পৰিৱেশ এয়া দেখিছে, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এতিয়া আমাৰ পোনে আগৰ ফালে যাওঁ। এতিয়া ইয়াতে প্ৰসাদ খাবলৈ মাতিছে আগৰ ফালে। আগত প্ৰসাদ বিতৰণ কৰি আছে কাৰ্যালয়ৰ সন্মুখত। এয়া দেখিছে আগত প্ৰসাদ বিতৰণ কৰি আছে। এয়া এইফালে পলিথিন ল'বলৈ দিছে। প্ৰথমে প্ৰসাদটো লৈ লওঁ। এয়া লৈ ল'লোঁ প্ৰসাদ। আৰু মহাপুৰুষ মাধৱদেৱে 1450 শকত ঢেকীয়াখোৱা নামঘৰ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ মাধৱদেৱে তেতিয়াই জ্বলাই থৈ যোৱা এগছি বন্তি 484 বছৰ ধৰি এতিয়ালৈকে জ্বলি আছে, যিটো এছিয়ান বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়ান বুক অফ ৰেকৰ্ড কৰিছে, যিটো আমাৰ অসমৰ বাবে গৌৰৱৰ কথা। এয়া দেখিছে আপোনালোকে আগত। এতিয়া আপোনালোকক আগৰ ফালে দেখাবলৈ অকণমান চেষ্টা কৰোঁ। নামঘৰৰ চৌপাশে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। পোনে গৈ আছোঁ আমি। এয়া দেখিছে আমাৰ সন্মুখত এয়া আছে বটগছ। মহাপুৰুষ শ্ৰী মাধৱদেৱে 1450 শকত ৰোপণ কৰা এই দুজোপা বটগছ দেখিছে আপোনালোকে, এতিয়ালৈকে জীৱিত হৈ আছে। সঁচাকৈ অসমত ইমান ধুনীয়া ঠাই আছে, চাবলগীয়া ঠাই বহুত আছে। এয়া দেখিছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে বটগছ দুজোপা। এয়া দেখিছে এতিয়ালৈকে জীয়াই আছে বটগছ দুজোপা। এয়া দেখিছে। এতিয়া পোনে আগৰ ফালে আগবাঢ়োগৈ। এয়া দেখিছে মোৰ সন্মুখত আপোনালোকে 1450 শকত দীঘা নদীৰ এই স্থানতে ভৰি ধোৱা মুৰাভাগ। এই স্থানতে মহাপুৰুষ শ্ৰী মাধৱদেৱে ভৰি ধুইছিলে। এয়া দেখিছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে। সঁচাকৈ অসমত চাবলগীয়া ঠাইতো বহুত আছে। এতিয়া পোনে আগৰ ফালে আগবাঢ়োগৈ। আপোনালোকক নামঘৰৰ চাৰিওফালে দেখাবলৈ চেষ্টা কৰোঁ। আৰু আনফালে এইটো আছে, আনফালে এয়া দেখিছে আপোনালোকে, এইটো হৈছে চাহঘৰ। এয়া দেখিছে ইয়াত চাহ খোৱা হয়। এইটো হৈছে চাহঘৰ, দেখিছে আপোনালোকে। এতিয়া আগৰ ফালে যাওঁ। আগত এটা আছে পুখুৰী। এয়া দেখিছে পুখুৰী পাৰ। এয়া আমি পুখুৰী পাৰ পালোহি। এয়া দেখিছে। আৰু ইয়াতে মাছ কাছ আছে। এয়া দেখিছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াৰে প্ৰতিটো বস্তু সঁচাকৈ বহুত ধুনীয়াকৈ সজাই ৰাখিছে। এয়া দেখিছে আপোনালোকে। আজিৰ দিনটো আমাৰ বাবে সঁচাকৈ বহুত পবিত্ৰ দিন আছিলে। এতিয়া সকলোৰে পৰা মন্তব্য লওঁ, কোনে কেনেকুৱা পালে ইয়াত আহি। ঠিক আছে। ভাল লাগিল আহি। বাকী 4-5 বছৰ পুৰণি থাকি আগতে দেখা পালোঁ। মনোকামনা পূৰণ হয় বুলি গম পালোঁ। 4-5বাৰমান আহিলোঁ আজি আহত গছ আছিল ন? এইটো আহত গছ 1450 চনত দেখা পালোঁ। আৰু এইটো এছিয়া বুক অফ ৰেকৰ্ডত আছে আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডতো আছে। ভাল লাগিছে। আমাৰ অসমতো এনেকুৱা হিষ্টৰিকেল প্লেচ এটা আছে। সেইখিনিয়ে আৰু আজি আহি ভাল লাগিছে। আৰু যিহেতু আজি এটা পবিত্ৰ দিন, সেইবাবে আজি বহুত বেছি ভাল লাগিছে। আৰু লগতে আছে মোৰ ভাস্কৰ ছাৰ। এয়া ভাস্কৰ ছাৰেতো ইয়াৰ বিষয়ে দুষাৰ ভালকৈ ক'ব। ঠিক আছে। আগতো আহিছিলোঁ, আজিও আহিলোঁ, ভাল লাগিলে। এতিয়া আমি যাবলৈ ওলালোঁ। এয়া নামঘৰৰ ভিতৰৰ পৰা ওলোৱা দৃশ্য। এয়া দেখিছে ভিতৰৰ পৰা ওলাই আহিলোঁ। এয়া আজি সঁচাকৈ আহি বহুতেই ভাল লাগিছে। আৰু চাওঁতে বহুত সময় ইয়াত ৰ'লোহি আমি আহি। বহুত সময় থাকিলোঁ নামঘৰৰ ভিতৰত। সঁচাকৈ ইয়াৰ পৰা যাবলৈ ইচ্ছাই যোৱা নাই একেবাৰে। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।